হাই ফ্ৰেণ্ডছ, মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। মোৰ ভিডিঅ'টি চাই কেনে পালে জনাব। আৰু ৰাজমাৰ ৰেচিপি এটা লৈ আহিছোঁ। মই 1 কাপ ৰাজমা লৈছোঁ, ৰাতিটো তিয়াই ৰাখিছিলোঁ। আৰু আলু এটা ডাঙৰ সাইজৰ লৈছোঁ, এইখিনি মই এতিয়া বইল কৰি ল'ম ধুনীয়াকৈ। এটা মই কেৰাহী গৰম হোৱাৰ কাৰণে ৰাখি দিছিলোঁ, তাত মই মিঠাতেল দি দিলোঁ আৰু জিৰাও দি দিলোঁ এচামুচ। তাৰপিছত মই পিঁয়াজখিনি দি দিছোঁ, কাটি ৰখা এটা ডাঙৰ সাইজৰ পিঁয়াজ, আৰু আদা নহৰুখিনিও এড কৰি দিলোঁ। এইখিনি মই এতিয়া অলপ টাইম লৰাই ল'ম। আৰু কেঁচা জলকীয়া এটা দিছোঁ, জলকীয়াটো অপশ্যনেল হয়, আপোনালোকে কম বেছি ল'ব পাৰে। আৰু আপোনালোকে এইখিনি অলপ টাইম ভাজি ল'ব। এইখিনি ভজাৰ পিছত মই ইয়াতে বিলাহীখিনি এড কৰি দিলোঁ। 2টা মই বিলাহী লৈছিলোঁ সৰু সৰুকৈ কাটি, আৰু মই এইখিনি এতিয়া লৰাই আছোঁ। 5 মিনিটমান ভাজি ল'ম এইখিনি, বিলাহীখিনি সিজি যোৱালৈকে। আৰু বিলাহীখিনি আমাৰ এতিয়া ৰেডি হৈ গৈছে। মই এতিয়া মিক্সাৰ জাৰ এটাত লৈ লৈছোঁ, এইখিনি মই গ্ৰাইণ্ড কৰি লৈছোঁ। এইখিনি ধুনীয়া মিহি হৈছে। আৰু মই কেৰাহী এটাত গৰম হোৱাৰ কাৰণে ৰাখি দিছিলোঁ, তাত মই এতিয়া মিঠাতেল দি দিম। ইয়াতে মই মিঠাতেল দি দিছোঁ 2 চামুচ 3 চামুচমান। আৰু মই ইয়াতে এতিয়া ৰেড চিলি পাউডাৰ দি দিছোঁ। আৰু মই এতিয়া এই গ্ৰাইণ্ড কৰি লোৱা মছলাখিনি এড কৰি দিছোঁ। এইখিনি মই এতিয়া অলপ টাইম লৰাই লৈছোঁ, 2 মিনিটমান লৰাই লৈছোঁ। আৰু মই এচামুচ ধনিয়া দি দিলোঁ। আৰু মই এইখিনি এতিয়া লৰাই দিম এবাৰ। তাৰপিছত মই এচামুচ জিৰা গুড়ি দি দিম। জিৰা গুড়িখিনি দিয়াৰ পিছত মই তাত আধা চামুচ কষ্টুৰি মেথি দি দিছোঁ। আৰু মই ইয়াতে জালুকৰ গুড়ি দি দিছোঁ আধা চামুচ, আৰু হালধি পাউডাৰ দিছোঁ আধা চামুচ। আৰু মই এইখিনি এতিয়া ভাজি লৈছোঁ অলপ টাইম। এইখিনি মই এতিয়া ভাজি ল'লোঁ। মছলাখিনি ধুনীয়াকৈ ভাজা হোৱাৰ পিছত মই ইয়াতে ৰাজমাখিনি এড কৰি দি দিম। আৰু ৰাজমাখিনি দি অকণমান সময় লৰাই ল'ম। এইখিনি ভাজি আছোঁ অলপ টাইম। এইখিনি ধুনীয়াকৈ মিহলি কৰি দিছোঁ মছলাখিনিৰ লগত। আৰু এইখিনি মিহলি কৰাৰ পিছত মই তাত আলুখিনি এড কৰি দি দিম, বইল কৰি লোৱা আলুখিনি। আৰু এইখিনি মোৰ ভজা হৈ গৈছে। আৰু ৰাজমা সিজোৱা পানীখিনিয়ে মই এড কৰিছোঁ, আপোনালোকে বেলেগ পানীও ল'ব পাৰে। এইখিনি পানীয়ে দি দিলোঁ মই। আৰু পানীটো আপোনালোকে কম বেছি ল'ব পাৰে। আৰু ইলাইচি দালচেনি এইখিনি মই খুন্দি পেলাই দি দিছোঁ। আমাৰ এইখিনি ৰেডি হৈ গৈছে। আৰু লাষ্টত মই এচামুচ ঘি এড কৰি দিলোঁ। আপোনালোকে ঘি দিব নিবিচাৰিলে নিদিলেও হ'ব, ঘি দিলে অলপ সোৱাদটো ভাল হয়। আৰু এটা ধুনীয়া চেণ্ট দিয়ে ঘি দিলে। আৰু ভিডিঅ'টি চাই কেনে পালে জনাব। ধন্যবাদ।